নমস্কাৰ মাধৱ পোল্ট্ৰি ফাৰ্মৰ তৰফৰ পৰা আপোনালোক সকলোকে আজি আকৌ নতুনকৈ স্বাগতম জনালোঁ। আজি যিটো টপিকৰ ওপৰত ভিডিঅ' বনাইছোঁ সেইটো হৈছে যে আগতেও বনাই আছিলোঁ যে প্ৰতিটো দেওবাৰে মই এটা পোষ্ট কৰোঁ, সেইটোৰ উত্তৰ লৈ কিনে আমি ভিডিঅ' বনাওঁ। গতিকে আপোনালোকক ভাল সঁহাৰি পাইছোঁ। গতিকে বহুতে কমেণ্ট কৰি আছে এনেদৰে, যিহেতু কমেণ্টৰ ৰিপ্লাই দিয়াতকৈ ভিডিঅ' আকাৰে উত্তৰটো জনালে ভালদৰে বুজি পোৱা যায় বা জানিব পাৰি। গতিকে সেয়েহে মই ভাবিছোঁ আপোনালোকে বুজি পাইছে যে মই যি ধৰণে ভিডিঅ' আকাৰে উত্তৰবিলাক দিবলৈ চেষ্টা কৰি আছোঁ। গতিকে আজিও বহুতো কমেণ্ট আহিছে, তাৰে ভিতৰত কিছুমান কমেণ্ট আজি উত্তৰ আকাৰে দিবলৈ ভিডিঅ' আকাৰে দিবলৈ চেষ্টা কৰিম। গতিকে বলকচোন আজি আগবাঢ়ো। এইটো চিনু বৰুৱা, মই নতুনকৈ দেশী মুৰ্গী দুজনীমান ল'ম বুলি ভাবিছোঁ। টাউনতে ঘৰ, বেছি জেগা নাই, একেৰাহে বান্ধিলে বেয়া হয় নেকি? একেৰাহে বান্ধিলে বেয়া নহয়, আপুনি বান্ধিব পাৰে। নেক্সট, উজ্জ্বলজ্যোতি বৰদলৈ, ঔষধবোৰৰ বিষয়ে এটা লিষ্ট বনাই দিব। কোনদিনা কি ঔষধ দিব লাগে, ভিটামিন এণ্ড কেলছিয়াম। আপুনি এটা কাম কৰিব, আমাৰ ডে 1 to ডে 30 আমাৰ ভিডিঅ' দিয়া আছে। আমাৰ ঔষধৰ লিষ্ট বনোৱাৰ দৰকাৰ নাই, আপোনাৰ ডে 1 to ডে 30 ভিডিঅ' বনোৱা আছে, আপুনি চাই ল'ব। তাৰপিছত বিকাশ থাম্মা, দাদা লোকেল মুৰ্গী ঔষধৰ নামকেইটা লিখি দিব বা ফটো মাৰি দিব ভিডিঅ'ত। ঔষধৰ নামকেইটা মই কৈ দিয়াই আছে বা লিখি দিয়াই আছে। আৰু ভেকচিনটোৰ হ'ল ৰাণীখেত বুলি ক'লে হ'ব, আৰু গাম্বৰু বুলি ক'লে ফাৰ্মাচীত বুজি পাই যাব। আৰু ভিটামিনটো হ'ল ভিমাৰেল, আৰু কেলছিয়ামটো হ'ল অষ্টবেট। এইবিলাক দিলে হ'ল আপুনি। নেক্সট, আবু শ্যামা, মিনি ইনকিউবেটাৰ মেচিনৰ দাম কিমান আৰু ক'ত পাম, ইয়াৰ ব্যৱহাৰৰ বিষয়ে জনাব। বজাৰৰ পৰা অনা মুৰ্গী, বনৰজা চৰাই পোৱালি আৰু লোকেল মুৰ্গী পোৱালি এটা ঘৰত ভাগ কৰি ৰাখিব পাৰিনে? মিনি ইনকিউবেটাৰ মেচিনৰ মই সকলোকে দিয়া নাযায়। কিছু ফাৰ্মাৰ, যিবিলাক নেকি মোৰ নিচিনা সৰু ফাৰ্মাৰ, সেইসকলক কিছুমানক দিয়া যায়। আৰু এইটো মিনি ইনকিউবেটাৰ মেচিন যদি ওচৰত হ'লে মোৰ তাতে পালে হয়। গতিকে বজাৰৰ পৰা অনা মুৰ্গী এইটো ভাগ কৰি ৰাখিব পাৰি, কিন্তু ৰাখিলে পিছত প্ৰব্লেম হ'ব পাৰে। কাৰণ একে বয়সৰে যদি মুৰ্গী বহুতো ৰখা যায় এটা ৰুমত, অলপ প্ৰব্লেমে দেখা দিয়ে। গতিকে দিগন্ত বৰুৱা, দেশী মুৰ্গীৰ পোৱালিবোৰক কিমান দিন ব্ৰুডিং কৰিব লাগে জনাবচোন দাদা। দেশী মুৰ্গীৰ পোৱালিবোৰক ব্ৰুডিং কৰাৰ প্ৰচেছটো বেলেগ হয়। গৰম দিনত বেলেগ, ঠাণ্ডা দিনত বেলেগ। গতিকে গৰম দিনত আমি 10 পৰা 15 দিন, ঠাণ্ডা দিনত আমি 20 পৰা 25 দিন। তাৰপিছত উজ্জ্বলজ্যোতি বৰদলৈ, মই ঘৰৰ মুৰ্গী পোৱালিৰে ফাৰ্ম কৰিম বুলি ভাবিছোঁ, কিন্তু গোটেইবোৰ পোৱালি মিক্স হৈ আছে, সৰু ডাঙৰ ঔষধ। ঔষধবোৰ কেনেকৈ দিম অনুগ্ৰহ কৰি জনাব। গতিকে আপোনাৰ যদি একে বয়সৰে বহুতো মুৰ্গী এটা ৰুমতে থকা যায়, তেতিয়াহ'লে কি হয়, অকণমান প্ৰব্লেম হয় বা বেমাৰ আজাৰ দেখা দিয়া খুব চান্স থাকে। গতিকে আপোনালোকে কি কৰিব, একেলগে মুৰ্গী নাৰাখিলে মোৰ মতে ভাল হয়। গতিকে চেষ্টা কৰিব যে আপোনালোকে বেলেগ কৰি ৰাখিবৰ কাৰণে। আৰু ভেকচিন দিয়াটোতো বেলেগ বয়সৰ মুৰ্গী যদি হয়, ভেকচিন দিয়াটো আমাৰ ইমান সম্ভৱ নহয়। গতিকে সম্ভৱপৰ হৈ নুঠে। গতিকে আপুনি ভেকচিনটো দিব নোৱাৰিবই, কিন্তু আপুনি এণ্টিবায়'টিকটো দিব পাৰিব। হেজ চুম্পি, নমস্কাৰ দাদা, মোৰ লোকেল মুৰ্গী 100 আছে, আজি 3 মান্থ হৈছে, চকুত গুটি ওলাইছে, চকু বন্ধ হৈ যায়। এইটো প্ৰব্লেমটো বহুতে ফেচ কৰি আছে। এইটো হ'ল আমাৰ ফাউল পক্স। মাতটো ভালদৰে ওলোৱা নাই। এইটো হ'ল ফাউল পক্স। ফাউল পক্সৰ ভাল ঔষধ হৈছে এটা প্ৰাকৃতিক ঔষধ, সেইটো হৈছে কেঁচা হালধি। আপুনি কেঁচা হালধি লগাই দিব, আৰু যিটো আমাৰ পটাছ পায়, পটাছ পানী দি সেইখিনি ধুই দিব। আশা কৰোঁ 2-3 দিনৰ ভিতৰত ভাল হৈ যাব। ৰাতিপুৱা আৰু গধূলি 2 টাইমছ দিব আপুনি। নেক্সট, মৃদুপৱন লাইভ শ্ব', দাদা কুকুৰাবোৰে কণী পৰা আগে দানা খাব মন নকৰে নেকি? মোৰ কুকুৰাবোৰ দানা খোৱা কমাই দিছে। নিশ্চয়, যদি কুকুৰাবোৰে কণী পাৰিবলৈ আৰম্ভ কৰে, কি কৰে, দানাটো অকণমান কমাই খায়, আৰু সিহঁতৰ কেৰকেৰ এটা মাত ওলায়, আৰু ফুলবিলাক ৰঙা হৈ যায়। এইটো দেখা পালে আপুনি গম পাব যে এইটো কণী পাৰিব আগৰ লক্ষণ। নেক্সট, দেৱাশীষ হাজৰিকা, ইনকিউবেটাৰ হিউমিডিটি কিমান ৰাখিব লাগিব? 50 পৰা 60% ৰাখিলে হয়। পিনাক পানী হাজৰিকা, পিনাক, লোকেল মুৰ্গীৰ দানা হজম নোহোৱা বেমাৰ হ'লে কি কৰিব লাগে? অলপ খোৱা দানাবোৰ হজম নহয়, ফলত মৰি যায়, চ' ইয়াৰ উপায় কি? গতিকে লোকেল মুৰ্গীৰ দানা হজম নোহোৱাৰ বাবে আপুনি কি কৰিব লাগিব? লিভাৰ টনিক খুৱাব লাগে সিহঁতক। চৰাইৰ লিভাৰ টনিক আছে, এলভিভেট প্লাছ, এইটো হৈছে সিহঁতৰ লিভাৰ টনিক। আৰু মানুহৰো লিভাৰ টনিকটো আপুনি খুৱাব পাৰে, লিভ 52। আৰু যদি নোৱাৰে তেতিয়াহ'লে কি কৰিব, শিলুখা গুড়ি যিটো আছে, শিলুখাটো আপুনি
সেই লিখাটো গুড়ি কৰি কেনে খুৱাব পাৰে, তেতিয়া হজম শক্তি খুব ভাল হয়। গতিকে নেক্সট বিকাশ ঠাম্মাৰ লোকেল মুৰ্গীৰ ঔষধৰ নামকেইটা ফটো মাৰি দিলে ভাল হয়। লোকেল মুৰ্গীৰ ঔষধৰ নামকেইটা মোৰ ফটো মাৰি বৰ্তমান বনাই থোৱা নাই, গতিকে আপুনি ভিডিঅ'টো কাইণ্ডলি চাই ল'ব, বা তাতে লিখা কৈ থোৱা আছে বা লিখাও আছে। গতিকে চাবৰিন আফতাব, ভিমাৰেলটো কিমান বাৰ দিম আৰু কিমান দিন দিম, আৰু নৰ্মেল পানীতে অলপ উষুমা গৰম পানী জনাব প্লিজ। ভিমাৰেলটো আপুনি এবাৰত 3 দিন দিব, তাৰপিছত কিমান দিন দিম 3 দিন দিব। নৰ্মেল পানীটো দিলেও হয়, ঠাণ্ডা দিন যদি হয় তেতিয়াহ'লে কি হ'ব, গৰম পানীটো দিলে ভাল হয়। উজ্জ্বল জ্যোতি বৰদলৈ, ভেকচিনবোৰ প্ৰাইচবোৰ জনাব। 30 টকাৰ পৰা 35 টকা ল'ব। অসম ডিজিটেল, বসন্ত ওলাইছে মুৰ্গীবিলাকৰ, মানে বেছি ভাগ পোৱালি মুৰ্গীবিলাকৰ কি কৰিলে ভাল? বসন্ত ওলাইছে যদি আপুনি কি কৰিব, লিকজেন পাউডাৰটো খুৱাই দিব, তাৰপিছত হালধি, কেঁচা হালধিৰ ৰসটো তাত সানি দিব য'ত নেকি বসন্ত ওলাইছে, তাৰপিছত পটাছ পানী দি সেইখিনি ধুই দিব। পানীৰ ভিতৰত টিভি শ্ব' কোন টাইমত কি মেডিচিন দিব লাগে প্লিজ জনাব। কোন টাইমত কি মেডিচিন দিব লাগে, 0 পৰা 2 মাহলৈকে কি মেডিচিন দিব লাগে, মোৰ এটা ভিডিঅ' বনোৱা আছে, আপোনালোকে চাই ল'ব। তাৰপিছত বিগ বয়, লোকেল মুৰ্গী টোপনীয়া থাকিলে কি কৰিব লাগিব? লোকেল মুৰ্গী টোপনীয়া চৰাইটো এক্সট্ৰা কৰি ৰাখি কেনে তাক লিকজেন পাউডাৰটো খুৱাই দিব। বাৰাকমণি, দাদা মই মৰিগাঁৱৰ পৰা কৈছোঁ, মই এখন নতুনকৈ ফাৰ্ম খুলিম বুলি ভাবিছোঁ, কিন্তু পোৱালিবোৰ ক'ত পাম প্লিজ জনাব। আপুনি মৰিগাঁৱৰ হয় যদি ওচৰৰে হ'লে ময়ে দিব পাৰিলোঁ হয় লোকেল মুৰ্গীৰ পোৱালিটো, গতিকে আপুনি ওচৰত খবৰ কৰি চাওক। বুবুল আলী, দানা কেই টাইম দিব লাগে? দানা 3 টাইম দিব লাগে। দেৱাশীষ হাজৰিকা, ইনকিউবেটৰ ফেন নলগালেও হ'ব নেকি? ইনকিউবেটৰ ফেন নলগালেও হয়, মই ফেন ইউজ নকৰোঁ। গতিকে এইখিনিয়ে। আজি আৰু এটা কথা কৈ দিওঁ যে কিছুমানে কি কৰে, মোক ফোন মাৰি থাকে দিনত, মানে এনি টাইম ফোন মাৰে, কিছুমানতে কৈছোঁ, আৰু ফোন মাৰাটো মই বেয়া নাপাওঁ, কিন্তু কি হৈছে, কিছুমানে ফোন মাৰি কেনে সোধে যে দাদা মই মুৰ্গী এখন ফাৰ্ম কৰিব খুজিছোঁ, কি কৰিব লাগিব, এনেকৈ কয়। মই এতিয়া সকলোকে যদি ফোনত তেনেকৈ কওঁ তেতিয়াহ'লে মোৰতো দিনটো সেনেকৈয়ে যাব। গতিকে আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'বিলাক চাই ল'ব, তেতিয়া গম পাব। গতিকে যদি মোক কয় যে মই মুৰ্গী ফাৰ্ম এখন কৰিব খুজিছোঁ, এতিয়া মই কি কৰিম বা কি কৰিব লাগিব, তেনেকুৱা কৰিলেতো বহুত বহলভাৱে বিস্তাৰিতভাৱে আলোচনা কৰিব লাগিব। গতিকে মই কেইটাক বুজাম তেনেকৈ। গতিকে অনুগ্ৰহ কৰি আপুনি আমাৰ ভিডিঅ'বিলাক চাই ল'ব।